ৰাজন শৰ্মাৰ কবিতা তেওঁ অহাৰ মই কোন পাওঁ। তেওঁ অহাৰ মই কোন পাওঁ। ৰাতি প্ৰথম প্ৰহৰত, ৰাতি শেষ প্ৰহৰত, তেওঁ অহাৰ মই কোন পাওঁ। মোৰ কাতৰ গুমনি শুনি সাগৰ এখনে কোনোবা পূৰ্ণিমাত জোৱাৰৰ বেহত আহিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ সময়ত তেওঁ অহাৰ মই কোন পাওঁ। দেৱদাৰুবোৰৰ তলেদি, নাহৰবোৰৰ তলেদি হিমানী সন্ধ্যাবোৰত অকলে অকলে গুণগুণাই সুহুৰিয়াই যোৱাৰ সময়ত মোৰ প্ৰতিটো কবিতাই সৰু নৈখন ডাঙৰ নৈখন শিলাময় দুৰ্গম পথটো সাহসেৰে পাৰ হৈ যোৱাৰ সময়ত তেওঁ অহাৰ মই কোন পাওঁ। মোৰ বন্ধুবোৰে মণিপুৰ অথবা মিজোৰামত শিকলিবোৰ ছিঙাৰ সময়ত, পাগলাদিয়া অথবা টিয়াপ নৈৰ পানীয়ে পাৰ ভঙাৰ সময়ত, জয়ন্তীয়া পাহাৰ অথবা ত্ৰিপুৰাৰ গভীৰ অৰণ্যত নতুন সূৰ্যমুখী ফুলবোৰ ফুলাৰ সময়ত, আপতানি যুৱকৰ মাকৈ খেতিত অথবা আঘোণী শালৈৰ ধাননি পথাৰত অশ্ৰুবোৰ অস্ত্ৰ হোৱাৰ সময়ত, মোৰ অথবা প্ৰসেন আংগামিস্কাৰৰ বলীয়া হাতীটো আহত হোৱাৰ সময়ত, ৰজা অথবা মন্ত্ৰীৰ বাবে চেগুন কাঠৰ খাটখন সজোৱাৰ সময়ত তেওঁ অহাৰ মই কোন পাওঁ। তেৱেই মোৰ সময়, তেৱেই মোৰ বৰ্তমান, বিভীষণে ৰামৰ হাতত তুলি দিয়া তেৱেই সেই পাপকাৰ ৰাৱণ বধৰ, তেওঁৰ হাততে পৰাজিত হৈছিল নৰমুণ্ডৰ মালাপিন্ধা সেই জাৰ্মান সেনাপতিজন, তেওঁৰ হাততে পৰাজিত হৈছিল ঔৰংজেব। মোৰ এখন কবচ কাপোৰ চিলোৱা হ'লে তেওঁ আহি কবহি ৰণদমা বজোৱা আৰু মোৰ পিছে পিছে অহা। ধন্যবাদ।